ভিডিঅ'ৰ ষ্টাৰ্টিঙত আপোনালোকে মুভটো দেখি হয়তো গমেই পাইছে হয় মই আজি আপোনালোকৰ বাবে কিক আপ লৈ আনিছোঁ। যদি এই মুভটো আপোনালোকে শিকিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক, কিয়নো মই এই ভিডিঅ'টোত কেনেদৰে কি কৰিলে আপোনালোকে এই কিক আপটো পাৰফেক্ট কৰিব পাৰিব তাক মই দেখাই দিম। ভিডিঅ'ৰ ষ্টাৰ্টিঙত যেনেদৰে মই হাতেৰে ধৰি কিক আপ কৰিছিলোঁ আৰু নধৰাকৈ কৰিছিলোঁ তেনেদৰে দুটা মুভতে আপোনালোকক এই কিক আপটো দেখাই দিম কেনেদৰে কৰিব লাগে। ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক এইটোকে ক'ব বিচাৰোঁ যে যদি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবৰ কাৰণে একেবাৰে নাপাহৰিব, কিয়নো মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যন পাবলৈ। বাবে আপোনালোকে বেক বেণ্ড জানিব দৰকাৰ, গতিকে মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম বেক বেণ্ড কেনেদৰে কৰে। আপোনালোকে তাৰ পৰাও চেক কৰি চাব পাৰে যে বেক বেণ্ড কেনেদৰে কৰে। ফাৰ্ষ্ট আপোনালোকে কিক আপ কৰিবৰ বাবে মানে এনেদৰে হৈ গৈছে, এইখন হাত দুখন হাত চেম পজিশ্যন এনেকৈ দিব, বেণ্ড কৰি দিব এনেকৈ ঠিক মানে আপোনালোকৰ এই হাতত পাৱাৰ আহিব লাগিব আৰু কঁকালত পাৱাৰ আহিব লাগিব। যেতিয়া আপোনালোকৰ কঁকালত পাৱাৰ আহিব তেতিয়াহে আপোনালোকে জাম্প কৰি উঠিব পাৰিব। ফাৰ্ষ্ট আপোনালোকে হৈ পৰিছে চিম্পল এনেদৰে প্ৰেক্টিছ কৰক, চিম্পল 10-12বাৰমান প্ৰেক্টিছ কৰাৰ পিছত হাত দুখন পিছফালে ৰখাৰ প্ৰেক্টিছ কৰক আৰু তাৰপিছত আপোনালোকে পাম্প কৰাৰ চেষ্টা কৰক। দুখন ভৰি ওপৰত দিব আৰু হাত দুখন ওপৰৰ ফালে প্ৰেক্টিছ কৰিব আৰু যেতিয়া পাম্পটো আপোনালোকৰ আহিব ধৰিব তাৰপিছত আপোনালোকে কিক আপ কৰা ষ্টাৰ্ট কৰিব। যেতিয়া আপোনালোকে ফাৰ্ষ্ট কৰিব তেতিয়া আপোনালোকে এনেকুৱা হ'ব, গতিকে আপোনালোকে দুখ নাপাবৰ কাৰণে আপোনালোকে চফ্ট ঠাইত প্ৰেক্টিছ কৰিব লাগিব। তাৰ বাবে আপোনালোকে দুখ নোপোৱাকৈ পঞ্চ পাৰিও ল'ব পাৰে বা আপোনালোকে ঢিলা ঠাই বাছি ল'ব যাতে আপোনালোকৰ ইনজুৰি নহয়, নহ'লে বহুত জোৰত আপোনালোকে দুখ পাব পাৰে। গতিকে ভালদৰে চাই ল'ব ক'ত প্ৰেক্টিছ কৰে, ময়ো তেনেকৈ ইনজুৰি হৈছিলোঁ। তাৰপিছত আপোনালোকে প্ৰেক্টিছ কৰক। এনেকুৱা হ'ব আপোনালোকে বহুতে হাতখন উল্টাকৈ দিয়ে, এনেকৈ দিয়ে, কিন্তু আপোনালোকে মনত ৰাখিব এইটো যেনেদৰে আপোনালোকে বেক বেণ্ড কৰে তেনেদৰে আপোনালোকে দিব। তাৰপিছত আপোনালোকে কিক কৰা ষ্টাৰ্ট কৰিব। ফাৰ্ষ্ট ওপৰলৈ ওচৰ লৈ গৈ কিক কৰিব আৰু মনত ৰাখিব যে ভৰিখন দিয়াৰ লগে লগে আপোনালোকে উঠি দিব লাগিব ওপৰ ফালে। হাতেৰে ফ'ৰ্চ কৰাৰ পিছত ভৰিখন পাৰিব লাগিব, তাৰপিছত আপোনালোকে উঠিব লাগিব। কেনেদৰে এনেদৰে চাওক, যেতিয়া এনেকুৱা হ'ব তাৰপিছত যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰি থাকিব তেতিয়া আপোনালোকৰ পাৱাৰটো আহিব। তাৰপিছত এনেকুৱা হৈ যাব আপোনালোকৰ। যেতিয়া এনেকুৱা হ'ব তেতিয়া গম পালে আপোনালোকৰ পাৰফেক্ট হ'ব ধৰিছে। প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকৰ কিক আপটো পাৰফেক্ট হৈ উঠিব আৰু যেতিয়া আপোনালোকৰ কিক আপ পাৰফেক্ট হ'ব তেতিয়া আপোনালোকে যেনেকৈ চেজে তেনেকৈ কিক আপ কৰিব পাৰিব, এনেদৰে কৰিব পাৰিব। যেতিয়া আপোনালোকে এই কিক আপটো কৰিব পাৰিব তেতিয়া আপোনালোকে নধৰাকৈও কিক আপ কৰিব পাৰিব, মানে আপোনালোকে হাত নিদিয়াকৈ কিক আপ কৰিব পাৰিব। এনেদৰে কৰিব পাৰিব। যদি আপোনালোকৰ এই কিক আপটো কৰাত অসুবিধা হৈছে বা আপোনালোকে কিবা জানিব বিচাৰে এই কিক আপৰ ওপৰত তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিব চেষ্টা কৰিম। শেষত মই আপোনালোকক এইটোকে ক'ব বিচাৰোঁ যে যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবৰ কাৰণে একেবাৰে নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।